নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। মই অংকুৰ আৰু আপোনালোকে চাইছে অংকুৰ ভাই ইউটিউব চেনেল। তো অংকুৰ ভাই ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে আজিৰ ভিডিঅ'টো চাই ভাল পাব। তো বন্ধুসকল, দেখিবলৈ পাৰিছে এইটো হৈছে লাহুটি যোৱা ৰাস্তা। ইতিমধ্যে আমি আহি পালোঁ গুৰুভাষা বজাৰত আৰু আপোনালোকক কোৱা নাই যে আমি ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ, কি কাৰণত গৈ আছোঁ। আৰু আমি গৈ আছোঁ আপোনালোকৰ সকলোৰে চিনাকি ঠাই বাসুগাঁৱত। তো কি কাৰণত গৈ আছোঁ আপোনালোকে আহি থাকক, গম পাই থাকিব। পাৰ হ'লো, এতিয়া অলপমান পিছতে আমি পাই আছোঁ হাইৰত। তো আপোনালোকে আহি থাকক মোৰ লগত। আবেলিৰ ভিউটো চাওক, আপোনালোকে দেখিবলৈ কিমান ধুনীয়া হৈ আছে। আমি হাইৱে পামেই আৰু তো পাই গ'লোঁ আমি হাইৱে। ফাইনেলি আমি হাইৱেত আহি পালোঁ আৰু ভিন্দে এইফালে খালী কৰিবলৈ গৈছে। এইফালে চাওক, খালী কৰি আছে আৰু বৰ্তমান আমি এটা ঠাইত ধুনীয়াকৈ মানে গাড়ীটো ৰখি দিলোঁ আৰু অলপমান জিৰালোঁ। এতিয়া আহি পালোঁ আমি কাচিকত্ৰা আৰু কাচিকত্ৰাত অলপমান ৰখিলোঁ আৰু কাচিকত্ৰাৰ পৰা বেছি দূৰ নাই বাসুগাঁও যাবলৈ। অলপমান গ'লে আমি বাসুগাঁও পাম, খালি আপোনালোকে শেষলৈকে চাই থাকক। বাসুগাঁৱত গৈ আছোঁ আমি কেইটামান জাকৈ আনিবলৈ আৰু লগতে আমি অন্নপ্ৰসন্ন চিটি চপাবলৈ দি আহিম আৰু বাসুগাঁৱৰ আপডেট হোৱা বহুতখিনি বস্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ছাগলীকেইটাক চাওকে ৰাস্তাই ৰাস্তাই আছে। আমাৰ বাইকটোৰ পেট্ৰল শেষ হওঁ অৱস্থা আৰু আমি আহিলোঁ ডিপুত পেট্ৰল ভৰাবলৈ। ফাইনেলি হৈ গ'ল আমাৰ বাইকৰ টেংকি ফুল আৰু এতিয়া আৰম্ভ কৰোঁ আমাৰ যাত্ৰা। তো বন্ধুসকল, ইতিমধ্যে আহি পালোঁ আমি বাসুগাঁৱত। আমি গম পোৱা নাছিলোঁ যে বৃহস্পতিবাৰে বাসুগাঁৱত দোকান চোকান অলপ কমকৈ খোলা থাকে। তো আমাৰ মানে যিখিনি কাম আছিল সেইখিনি কামত অলপ অসুবিধা হ'ল। যিটো দোকান লাগিছিল মানে আমাক, সেইটো দোকান বিচাৰি মানে হাবাথুৰি খালোঁ আমি দুয়োটাই। তথাপিও আপোনালোকক দেখুৱাবলৈ গৈছোঁ নতুনকৈ হোৱা ফ্লাইঅভাৰটো। তো বন্ধুসকল, আহি পালোঁ আমি ফ্লাইঅভাৰটোত আৰু চাব পাৰা আপোনালোকে ইয়াত কেইটামান গাড়ী থিয় কৰি থৈ দিছে। ইতিমধ্যে ইমান ভালকৈ কমপ্লিট হোৱা নাই, হৈছেহে ক'ব পাৰি। আৰু মই শুনামতে এই ফ্লাইঅভাৰটো অপেনিং কৰিবলৈ আহিব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিমান সঁচা কিমান মিছা নাজানো, মানুহৰ মুখত শুনা কথা। যিহেতু এতিয়া ব্ৰিজটো কমপ্লিট হোৱা নাই, তলেদি যাব লাগে। চাওক আপোনালোকে, পানী আছে অলপ, ৰাস্তাটো ইমান ভাল হোৱা নাই। আৰু আহি পালোঁ ৰেল গেট, আপোনালোকে চাব পৰা এইফালে ৰেল গেট আহি পালোঁ আমি। ওপৰেদি ফ্লাইঅভাৰটো দেখিবলৈ কিমান ধুনীয়া হৈ আছে, আপোনালোকে চাব পৰা কিমান ধুনীয়া লাগিছে এইফালৰ পৰা। চাওক আপোনালোকে, এতিয়া ব্ৰিজটোৰ তলত কেইটামান দোকান বহি আছে, এইফালে চাব পাৰা আপোনালোকে। মুকলি হোৱাৰ পিছততো আৰু ক'বই নালাগে কিমান ভাল হ'ব। তেতিয়া আৰু ভিৰ চিৰ একেবাৰে নহ'ব। যিহেতু আমাৰ কামটো নহ'ল, তো এতিয়া আমি দুয়োটা আমাৰ চিনাকি এখন দোকানলৈ আহিলোঁ। এইটো দোকানত পুলিচ আৰ্মিৰ লগতে স্কুলৰ ইউনিফৰ্ম চিলোৱা হয়, বহুত ভালকৈ চিলাই দিয়ে। আপোনালোকে আহিব পাৰে, ফোন নাম্বাৰটো লিখা আছে। এই দোকানটো আছে অভাৰব্ৰিজৰ তলত। আপোনালোকে ফোন নাম্বাৰটোত ফোন কৰিলে হ'ব যদি আপোনালোকক লাগে। এতিয়া আমি ল'বলৈ গৈ আছোঁ জাকৈ, মানে আনিবলৈ গৈছোঁ জাকৈ। আৰু এইটো দেখিবলৈ পাইছে আপোনালোকে নদী, আৰু এই নদীটোৰ নাম হৈছে কানিফুৰ। আপোনালোকে চাওক কিমান ধুনীয়া লাগিছে। অলপ আগত বৰষুণ দিয়াৰ কাৰণে দেখিবলৈ বেছি ধুনীয়া আছে আৰু অলপ অলপ পাহাৰো দেখা গৈছে। এই এৰিয়াটো ফৰেষ্ট এৰিয়া, সেইকাৰণে অলপ গছ গছনি আছে। আমি জাকৈ নিবলৈ আহিলোঁ আৰু জাকৈৰ মালিকটো আমাক নিবলৈ আহিছে। গৈ আছে, এতিয়া আমি আগত গ'লোঁ, সেই চাওক আপোনালোকে। এইটোৱে হৈছে সেই ঘৰটো যাৰ ঘৰত আমি জাকৈ নিবলৈ আহিলোঁ। সৰু সৰু জাকৈ 6টা। আৰু আমি এতিয়া বাহিৰত গৈ আছোঁ, আপোনালোকক কিছু মানে
বেলেগ মানে দৃশ্য দেখুৱাবলৈ নদীৰ ওচৰত আপোনালোকে চাই থাকক। আপোনালোকে চাওক সেউজীয়া পৰিৱেশ, একেবাৰে নদীৰ ওচৰত নগ'লো আৰু যাব মানে ভাল নালাগিল। তো এতিয়া আমাৰ সন্ধিয়া হৈ গ'ল আৰু জাকৈকেইটা লৈ ঘৰত যাম। বহুত বেছি বৰষুণ দিয়াৰ কাৰণে আমি ফচি আছোঁ, ঘৰত যাব পৰা নাই। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ইমান ভাল নাপালেও অকণমান হ'লেও ভাল পাব, কাৰণ আজিৰ ভিডিঅ'টো ইমান মানে ভাল হোৱা নাই। চাব পাৰে মই একেবাৰে ভিজিছোঁ বৰষুণত, আৰু এতিয়া আহি পালোঁ দোকানত। তো আজিলৈ বাই বাই, আৰু নেক্সট ভিডিঅ'ত আপোনাক লগ পাম। নেক্সট ভিডিঅ' ভাল বনাবলৈ চেষ্টা কৰিম। মটৰ ব্লগ বনালেও এইটো ভিডিঅ' ভাল নহ'ল ইমান, তথাপিও আশা কৰোঁ আপোনালোকে অকণমান হ'লেও ভাল পাব।